আমাক বিটিআৰ চৰকাৰে খটুৱাই আছে কামত, কিন্তু আমাক যে প্ৰাপ্য আমাক দিয়া নাই তেখেতসকলে। তাৰ বাবে আমি খুব দুখেৰে আজি বিটিআৰ চৰকাৰক আমি আহ্বান জনাইছো, তেখেতসকলে আমাৰ প্ৰাপ্যখিনিও যাতে আমাক অতি শীঘ্ৰে আমাৰ মানে দাবীখিনি মানি চলে। আমাৰ মাজৰ পৰা বহুত শিক্ষক আমি হেৰুৱাব লগা হৈছে। যোৱা 23 নৱেম্বৰ তাৰিখেও আমাৰ শিক্ষক এজনে আত্মহত্যা কৰিবলৈ বাধ্য হ'ল। তেওঁৰ নাম হৈছে শক্তি কৃষ্ণপাল। গতিকে তাৰোপৰি আমাৰ এজন শিক্ষক এতিয়াও কেঞ্চাৰ ৰোগত ভুগি আছে, শামছুল হক, কোকৰাঝাৰৰ। গতিকে এনেকুৱাকৈ আমাৰ মাজৰ পৰা এতিয়ালৈকে আমি 5জন শিক্ষকক আমি হেৰুৱাব লগা হৈছে। কন্ট্ৰেকচুৱেল হিচাপে আছো আৰু এই আমি বৰ্তমান 8,000 টকাকৈ মাহিলী মাহৰ মূৰে মূৰে পাওঁ। সন্মানীয় সাংবাদিক বন্ধুসকল, আমি আপোনালোকৰ মাধ্যমেৰে আমি আৰু এটা কথা বিটিআৰ চৰকাৰক ক'বলৈ বিচাৰিছো যে আমাক যদি তেওঁলোকে অসম চৰকাৰে যিটো ক্ৰাইটেৰিয়াৰ মাজেৰে স্পেচিয়েল ড্ৰাইভৰ যোগেদি তেওঁলোকে নিয়মীয়াকৰণ কৰিলে গোটেই শিক্ষকখিনি, কন্ট্ৰেকচুৱেল শিক্ষকখিনি, আমিও কন্ট্ৰেকচুৱেল, আমিও একেই কেটেগৰী, আমাৰো DLED আছে, আমাৰো টেট আছে। গতিকে আমাকো তাৰ অধীনত আমাক নিয়মীয়াকৰণ কৰে যাতে। আৰু এটা কথা গম পাইছো যে নিয়মীয়াকৰণ কৰিবলৈ যাওঁতে অসম চৰকাৰে যিটো BTC পোষ্ট দিছিলে, সেই পোষ্টৰ 200মান পোষ্ট ৰৈ গৈছে। গতিকে আমাক অতি সহজে সেই স্পেচিয়েল ড্ৰাইভত নিযুক্তি নিয়মীয়াকৰণ কৰিব পাৰিব বুলি আমি ভাবো। গতিকে আমি কাতৰ অনুৰোধ কৰিছো, যদি তেওঁলোকে SIৰ যোগেদি যদি তেওঁলোকে এপইণ্টমেণ্ট দিয়াত অসুবিধা পাইছে, তেওঁলোকে আমাক স্পেচিয়েল ড্ৰাইভৰ যোগেদি আমাক নিয়মীয়াকৰণ কৰিব বুলি মই কাতৰ অনুৰোধ কৰিছো আমাৰ শিক্ষকৰ মাজত। সমস্যা হৈছে আমি এতিয়া 175জন শিক্ষক শিক্ষয়িত্ৰীয়ে ইয়াত কন্ট্ৰেকচুৱেল হিচাপে আছো আৰু এই আমি বৰ্তমান 8,000 টকাকৈ মাহিলী ছমাহৰ মূৰে মূৰে পাওঁ। আৰু এই ছমাহৰ মূৰে মূৰে পালে আমাৰ যিটো বৰ্তমান সময়ত যিটো আৰ্থিক অৱস্থা, যিটো মুদ্ৰাস্ফীতিৰ সময়ত আমি এই 8,000 টকাৰে আমাৰ নুকুলে। আমাক 2015 10 ফেব্ৰুৱাৰী তাৰিখে দ্বিতীয় ৰেখাৰ দিনা হাগ্ৰামা মহিলাৰীয়ে চৰকাৰে দিছিলে। আমাৰ তেতিয়া আছিলে 3,300। লাগি পৰ্যায়ক্ৰমে তেওঁলোকৰ ৰেগুলাৰ হৈ গ'ল। অসম চৰকাৰৰ অধীনতো তেওঁলোকে ৰেগুলাৰ পালে। গতিকে আমি যোৱা 2023ত আমাৰ শেষত গৈ 373জন আছিলো আমি। তাৰে 2023ত আমাৰ কিছু সংখ্যকক ৰেগুলাৰ কৰিলে, বয়সৰ ভিত্তিত তেওঁলোকক ৰেগুলাৰ কৰিলে। এতিয়া আমি 175জন থাকি গ'লো। আমি চৰকাৰক দাবী জনাই আছো আমাক ৰেগুলাৰ কৰিব লাগে, যিহেতু আমাৰ কিছু সংখ্যকক বয়সৰ ভিত্তিত তেওঁলোকে ৰেগুলাৰ কৰিলে। গতিকে আমাকো তেনেকুৱাকৈ কৰিব পাৰে। তাৰোপৰি এটা ব্যৱস্থা আছে যে অসম চৰকাৰে তেওঁলোকক অসম চৰকাৰে গোটেই যিবিলাক BTC অসমত যিবিলাক কন্ট্ৰেকচুৱেল শিক্ষক আছিলে তেওঁলোকক স্পেচিয়েল ড্ৰাইভৰ অধীনত তেওঁলোকক ৰেগুলাৰ কৰিলে। আমি শুনিব পোৱা মতে এতিয়াও 200 পোষ্ট ৰৈ গৈছে। স্পেচিয়েল ড্ৰাইভৰ পোষ্ট ক্ৰিয়েট কৰা, অসম চৰকাৰে পোষ্ট ক্ৰিয়েট কৰা, যিহেতু মিত্ৰদলৰ চৰকাৰ BTR চৰকাৰ চলি আছে প্ৰমোদ বড়োৰ নেতৃত্বত। গতিকে তেওঁলোকে তেনেকুৱাকৈ আমাকো যদি স্পেচিয়েল ড্ৰাইভত নি এতিয়াও কৰিব পাৰে, নতুবা তেওঁলোকে যদি SIৰ ভিত্তি SI হৈ আহিলে দিম বুলি কৈছে, অতি সোনকালে আমাক ডিচেম্বৰৰ ভিতৰত যাতে আমাক এই ৰেগুলাৰাইজ কৰে, সেইটো আমি দাবী জনাইছো। কিয়নো আমাৰ মাজৰ পৰা বহুত শিক্ষক আমি হেৰুৱাব লগা হৈছে। যোৱা 23 নৱেম্বৰ তাৰিখেও আমাৰ শিক্ষক এজনে আত্মহত্যা কৰিবলৈ বাধ্য হ'ল। তেওঁৰ নাম হৈছে শক্তি কৃষ্ণপাল। গতিকে তাৰোপৰি আমাৰ এজন শিক্ষক এতিয়াও কেঞ্চাৰ ৰোগত ভুগি আছে, শামছুল হক, কোকৰাঝাৰৰ। গতিকে এনেকুৱাকৈ আমাৰ মাজৰ পৰা এতিয়ালৈকে আমি 5জন শিক্ষকক আমি হেৰুৱাব লগা হৈছে। গতিকে এইবিলাক হৈছে আমাৰ আৰ্থিক দুৰৱস্থাৰ কাৰণে হৈছে। আপোনালোকৰ যি বেতন, সেই বেতনে কিমানকৈ দি আছে? 8,000 টকা। 8,000 টকা এতিয়া আপোনালোকৰ ঘৰ নচলে, কাৰণ আমাক এতিয়া BTCত শিক্ষকৰ বহুত অভাৱ। তদুপৰি আমাৰ শিক্ষক বিলাকক বিভিন্ন কামত খটুৱাই আছে। NRC, মেট্ৰিক ডিউটি, মেট্ৰিকৰ বহি চোৱা, ইলেকশ্যনৰ প্ৰিজাইডিং, এনেকুৱা ডিউটিত খটুৱাই আছে। এতিয়া আমাৰ মাজতে কিছু সংখ্যকক BLO পৰ্যন্ত ডিউটিত খটুৱাই আছে। ডিউটি যদি আমি গোটেইখিনি কৰিব লাগে, আমি দৰমহা কিয় নাপাম? আমি চৰকাৰক দাবী জনাইছো যে তেওঁলোকে আমাক এই যিটো নিয়মীয়াকৰণৰ জৰিয়তে আমাক এই ন্যায্য প্ৰাপ্তি দিয়ে। বৰ্তমান চৰকাৰ আমাৰ আহ্বান থাকিব যে আমাক অতি শীঘ্ৰে
অতি শীঘ্ৰে আমাক নিয়মীয়াকৰণ কৰে আৰু আমাৰ পৰিয়ালকেইটা মানে উদ্ধাৰ কৰে, সেইটোৱে আমাৰ দাবী। আপুনি কি ক'ব যে আপোনালোকে পাঠ্যপুথি বেতন মই শিক্ষক হিচাপে এটাই কথা কওঁ, বৰ্তমান সময়ত আমাৰ বিটিআৰৰ যি শিক্ষা ব্যৱস্থা অতি শোচনীয় অৱস্থা হৈ আছে। কিয়নো মই নিজে যিখন বিদ্যালয়ত কাম কৰি আছো, সেই বিদ্যালয়খনতো আপোনাৰ 180 জন আমাৰ ছাত্ৰ ছাত্ৰী আছে। 180 জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে আমি মাত্ৰ 2জন শিক্ষক। নিয়মীয়া শিক্ষক আমাৰ হেড বাইদেউ গৰাকী আছে আৰু লগত মই 6 মহীয়া কন্টেক্সুৱেল টেট টিচাৰ হিচাপে কাম কৰি আছো। আমি দুজনে এখন বিদ্যালয় 180 জনীয়া ষ্টুডেণ্টৰ এখন বিদ্যালয় চলাই আছো। সেই তেনেকুৱা দুৰৱস্থাত ভুগি আছে আমাৰ বিটিআৰৰ বিদ্যালয়সমূহ। আৰু তাৰোপৰি আমি 8,000 টকাত আমাৰ পৰিয়াল চলোৱাটো অতি কঠিন হৈ পৰিছে, বা আমাৰ যি ল'ৰা ছোৱালীক পঢ়োৱাৰ কথা, আমাৰ পৰিয়াল চলোৱাৰ কথা, আমাৰ বেমাৰ আজাৰ হলে মা দেউতাক চোৱাৰ কথা, এইবিলাক আমাৰ 8,000 টকাত নচলা হৈছে। গতিকে আমাৰ এতিয়া বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক আমাৰ এটাই আহ্বান, অতি সোনকালে আমাক যাতে নিয়মীয়া কৰে, আৰু লগতে আমাৰ মাজৰ পৰা 2-এজনকৈ যিহেতুকে শিক্ষক ইতিমধ্যে হেৰাই গৈ আছে, তেখেতসকলেও আৰ্থিক দৈন্যতাৰ বাবে নিজৰ জীৱন ত্যাগ কৰিবলগীয়া হৈছে। কিছুমানে বেমাৰত ভুগিছে, চিকিৎসা কৰিব পৰা নাই পইচাৰ অভাৱত। আন কিছুমানে পইচাৰ অভাৱত তেওঁলোকে ভৰণ পোষণ দিব নোৱাৰি আত্মহত্যাৰ দৰে পথ বাছি ল'বলগীয়া হৈছে। গতিকে যাতে এই 175 জন আছো আমি এতিয়া, এখেতসকলক এইখিনিক অতি শীঘ্ৰে নিয়মীয়াকৰণ কৰে, আৰু মানে ডিচেম্বৰৰ ভিতৰত নিয়মীয়াকৰণ কৰিব লাগে, সেইখিনি আমি দাবী জনাইছো। তেনে ক্ষেত্ৰত দেখা গৈছে যে বিটিআৰ চৰকাৰ দৃষ্টিগোচৰ হৈছে। আমি তেনেকুৱাই অনুভৱ কৰিছো, আমাক বিটিআৰ চৰকাৰে খটুৱাই আছে কামত, কিন্তু আমাক যি প্ৰাপ্য আমাক দিয়া নাই তেখেতসকলে। তাৰ বাবে আমি খুব দুখেৰে আজি বিটিআৰ চৰকাৰক আমি আহ্বান জনাইছো, তেখেতসকলে আমাৰ প্ৰাপ্যখিনিও যাতে আমাক অতি শীঘ্ৰে আমাৰ মানে দাবীখিনি মানি চলে, আমাক গোটেইখিনি কৰি দিয়ে। এইখিনিতে আমাৰ প্ৰমোদ বড়ো চৰকাৰে আমাক প্ৰথম অৱস্থাত যথেষ্ট ভাল কামো কৰিছে আমাৰ ক্ষেত্ৰত। আমি তেখেতসকলক ধন্যবাদো দিব লাগিব এই ক্ষেত্ৰত। আমি যি সময়ত 2015 চনৰ পৰা কাম কৰি আছিলো, 45 মাহ আমি বকেয়া পাবলৈ বাকী আছিলো। সেইখিনি আমাৰ বিটিআৰ বৰ্তমান যি প্ৰমোদ বড়ো চৰকাৰ, এই চৰকাৰে আহিয়ে আমাক 45 মাহৰ বকেয়াটো দিছিলে, বা বৰ্তমান সময়ত আমি 6 মাহৰ মূৰে মূৰে দৰমহাখিনি পাইছো। কিন্তু যি দৰমহাখিনি আমি পাইছো 6 মাহৰ মূৰে মূৰে 8,000 টকাকৈ মাহিলী, এইখিনি আমাৰ বাবে যথেষ্ট নহয়। গতিকে তেখেতসকলে এই ক্ষেত্ৰতো কিছু চিন্তা চৰ্চা কৰি আমাক নিয়মীয়া কৰিব বুলি আশা কৰিছো। সমস্যা হৈছে আমি এতিয়া 175 জন শিক্ষক শিক্ষয়িত্ৰীয়ে ইয়াত কন্ট্ৰেক্টুৱেল হিচাপে আছো, আৰু